অসম চৰকাৰে শিক্ষা ক্ষেত্ৰ আৰু সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আশা কৰ্মী, আশা সহায়িকা, মধ্যাহ্ন ভোজনৰ কৰ্মী আদিৰ কাৰ্য আৰু প্ৰাদেশিক বিদ্যালয়সমূহৰ তালিকাৰ পৰা বাদ পৰা 2006 চনৰ পূৰ্বে স্থাপিত শিক্ষানুষ্ঠানসমূহ পুনৰ অন্তৰ্ভুক্তিৰ বিষয়ে অধ্যয়ন কৰিবলৈ কেবিনেট উপ-সমিতি গঠন কৰা হৈছে। এই সিদ্ধান্তৰ মূল উদ্দেশ্য হ'ল বাদ পৰা বিদ্যালয়সমূহৰ সঠিকভাৱে তালিকাভুক্ত কৰা আৰু আশা কৰ্মী, আশা সহায়িকা আৰু মধ্যাহ্ন ভোজনৰ কৰ্মী আদিৰ সমস্যা তথা অন্যান্য দিশসমূহ অধ্যয়ন কৰি উপযুক্ত সমাধান প্ৰদান কৰা। এই উপ-সমিতি গঠনৰ ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰ আৰু আশা কৰ্মী, আশা সহায়িকা, মধ্যাহ্ন ভোজনৰ কৰ্মী আদিৰ ক্ষেত্ৰত উল্লেখযোগ্য উন্নতি আশা কৰা হৈছে। চৰকাৰে যদি উপ-সমিতিৰ প্ৰস্তাৱসমূহ গৃহীত কৰে, তেন্তে আশা কৰ্মী, আশা সহায়িকাসকলৰ সুবিধা বৃদ্ধি হ'ব, মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ অধিকাৰ সুসংহত হ'ব, বাদ পৰা বিদ্যালয়সমূহৰ পুনৰ তালিকাভুক্ত হ'ব। অসম চৰকাৰে শিক্ষাৰ মান উন্নয়ন আৰু আশা কৰ্মী, সহায়িকা, মধ্যাহ্ন ভোজন কৰ্মী আদিৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ লোৱা অত্যন্ত গুৰুত্বপূৰ্ণ। কেবিনেট উপ-সমিতি গঠনৰ জৰিয়তে সঠিক অধ্যয়ন কৰি সমস্যাসমূহৰ যথাযথ সমাধান প্ৰদান কৰিব পাৰিব বুলি আশা কৰিব পৰা যায়।